চলি আছে আমাৰ মেইন চেনেলৰ পৰিচালক আছে আমাৰ ৰাছিদুল হক আৰু আমাৰ আছে নেক্সট জমেন্দাৰ মুস্তাকিম আহমেদ দেখা পাইছে চাগে মাহাত ৰঙা ৰুমাল মাৰি আছে বৰ্তমান তেওঁ বাকী এইখিনি আৰু আমাৰ হাই গাইজ অলপ ব্যস্ত হৈছো আপোনালোকৰ মাজলৈ এটা ভাল ভিডিঅ' আনি আছো প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত আহিছো যদি কিবা ভুল হৈছে আপোনালোকে ভুলবোৰ আঙুলিয়াই দিব আৰু আশা কৰোঁ আমাৰ চেনেল জীৱনৰ ৰং ধেমালি সকলোৱে আদৰি ল'ব যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টিটো অলপ বজাই দিব যাতে মানুহে গম পায় আমি জীয়াই থকা বুলি আৰু আমাৰ লগত আছে মোৰ বন্ধু ৰুবুল ই যথেষ্ট সহায় কৰি আহিছে আৰু মেইন হিৰোত আছে আমাৰ মুস্তাকিন কিছুদিন অপেক্ষা কৰক দেখা পাব এজন বৃদ্ধ বাপেকক কেনেদৰে অত্যাচাৰ কৰে নিজৰ সন্তানে তাৰ ওপৰত ভিত্তি কৰি অলপমান আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ বেছি ক'বলৈ নাই আৰু ইমানেই আজিলৈ